মৰমৰ শ্ৰোতাসকল, অনুভৱৰ অনুভূতি অনুষ্ঠানটিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু মই নিতুস্প্ৰিয়াই আপোনালোকলৈ লৈ আহিছোঁ আকৌ এটি মৰম লগা প্ৰেমৰ কাহিনী। আশা কৰোঁ আপোনালোকে কাহিনীটি শেষৰলৈকে শুনিব। আজিৰ এই কাহিনীটো পঠিয়াইছে জুৰি ডেকাই আৰু কাহিনীটোৰ নাম হৈছে প্ৰেমৰ প্ৰথম অনুভূতি। 2018 চনৰ 4 ছেপ্টেম্বৰ। আনদিনাৰ দৰে সেইদিনাও মই কলেজলৈ গ'লোঁ। মই প্ৰথম ষান্মাসিকৰ ছাত্ৰী। প্ৰথম যোৱাৰ পিছত মোৰ তেনেকুৱা কোনো চিনাকি নাছিল। সকলোবোৰ আচহুৱা যেন লাগিছিল যদিও শিক্ষক দিৱসৰ উপলক্ষে সেইদিনা কলেজত বহুতো কাম আছিল আৰু সেইবাবে সকলোৱে মিলি আমি নিজৰ কামবোৰ কৰিবলৈ ধৰিলোঁ। আৰু তেনেকুৱাতে পঞ্চম ষান্মাসিকৰ দাদা এজন আমাৰ ক্লাছলৈ সোমাই আহিল আৰু আমাক সকলোকে বহিবলৈ ক'লে আৰু কাইলৈ কোনে কি আনিব পাৰে সুধিলে। সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ ফটো এখন লাগিছিল কালিৰ বাবে। কাৰোবাৰ তাত আছে নেকি? হাঁহিমুখীয়া সহজ সৰল নম্ৰ যেন লগা দাদাজন সেই সময়ত কিবা এটা দেখি মৰম লাগিছিল। সেইবাবে মই ক'লোঁ, আমাৰ ঘৰত আছিলে, কিন্তু দেউতাই লৈ যাব চাগে। আৰু দাদাজনে মোৰ ফালে চাই ক'লে, অঁ বাৰু হ'ব, একো নাই দিয়া। তেওঁৰ লগত প্ৰথম চিনাকি তাৰ পৰাই। সেইদিনা ৰাতি প্ৰায় 10 মান বাজিছে। ফোনটো হঠাতে বাজি উঠিল। প্ৰথমবাৰ ৰিচিভ নকৰিলোঁ। দ্বিতীয়বাৰ আকৌ ফোন কৰাত ভয়ে ফোনটো ৰিচিভ কৰিলোঁ। তেতিয়া তেওঁক মই দাদা বুলিয়ে মাতিছিলোঁ। তেওঁ নম্বৰটো ডিপাৰ্টমেণ্ট গ্ৰুপ এটাৰ পৰা মই তেওঁ নজনাকৈ মনে মনে ছেভ কৰি থৈছিলোঁ। কিয় জানো তেওঁৰ নামৰ ফোনটো দেখি মোৰ খুব ভয় লাগিছিল। ফোনটোৰ সিটো পাৰৰ পৰা ক'লে, হেল্ল', মই কাজু দাদা, চিনি পাইছানে? অঁ পাইছোঁ দাদা, কওকচোন। মই তেওঁক নক'লোঁ যে নম্বৰটো আগতীয়াকৈ মই ছেভ কৰি ৰাখিছোঁ বুলি। তুমি কালিলৈ ইউনিফৰ্মত আহিবা হা, সকলোৱে একে পিন্ধিলে ভাল দেখি দিয়াচোন। অঁ ঠিক আছে হ'ব, যাম বাৰু, গুড নাইট বুলি কৈ ফোনটো কাটি দিলোঁ। পিছদিনা কলেজত গৈ দেখিলোঁ সকলোৱে দেখোন চাদৰ মেখেলা পিন্ধি আহিছে আৰু মই অকলে ইউনিফৰ্মত। খং উঠিছিল নে মনটো বেয়া লাগিছিল নাজানো। মই তেওঁৰ ফালে চাই অভিমানত ক'লোঁ, বেয়া পাইছোঁ দেই আপোনাক। ইমান মন আছিলে চাদৰ মেখেলা পিন্ধি আহিব, আপুনি কোৱাৰ বাবেহে নিপিন্ধিলোঁ। হয়তো তেওঁৰো বেয়া লাগিছিল, সেইবাবে মোলৈ চাই ক'লে, নেক্সট ইয়াৰ পিন্ধিবা দিয়া। কালি মানে ছাৰ বাইদেউৰ লগত আলোচনা হওঁতে ইউনিফৰ্ম পিন্ধি অহাৰ কথা আছিল সকলোৱে, সেইবাবেহে তোমাক তেনেকৈ ক'লোঁ, চৰি হা। এনেকৈ তেওঁৰ সৈতে প্ৰথম চিনাকি আৰু তেনেকৈ লাহে লাহে তেওঁৰ লগত মোৰ কথা পতাৰ আৰম্ভণি হৈছিল। এদিন তেওঁ কথাৰ মাজতে কৈ দিলে, তোমাক মোৰ কিবা এটা ভাল লাগে। ময়ো কথাটো সহজভাৱে লৈ আপোনাকো ভাল লাগে বুলি কৈ দিলোঁ। কিছুদিন যোৱাৰ পাছত তেওঁ আকৌ ক'লে, মই হয়তো তোমাক ভাল পাই পেলাইছোঁ। মই এক মুহূৰ্তৰ বাবে মৌন হৈ পৰিছিলোঁ আৰু সেই সময়ত মই একো উত্তৰ নিদি সময় লাগিব বুলি কৈ সাধাৰণভাৱে কথা পাতি আছিলোঁ। আচলতে তেওঁক অপেক্ষা নকৰোৱাই মোৰো ক'বলৈ মন আছিল, আচলতে ময়ো আপোনাক বহুত ভাল পাওঁ, কিন্তু তেওঁৰ আগত কেনেকৈ মই মোৰ মনৰ কথা প্ৰকাশ কৰোঁ সিমানখিনি সাহস মোৰ নাছিল। সেইবাবে আং বাং অজুহাত দেখুৱাই তেওঁক মোৰ মনৰ কথাবোৰ কোৱা নাছিলোঁ। এদিন তেওঁ মোক ক'লে, তোমাৰ নম্বৰটো হোৱাটছএপ গ্ৰুপটোৰ পৰা তোমাক নোকোৱাকৈ লোৱাত মোক বেয়া পাইছা ন? হ'ব দিয়া, মই ডিলিট কৰি দিম, মোক বেয়া পাই নাথাকিবা। ইফালে তেওঁক মোৰ মনৰ কথা নকওঁতেই তেওঁক হেৰুৱাৰ ভয়ত মোৰ মনটো অশান্ত হৈ পৰিছিল।
কিছু সময় যোৱাৰ পিছত তেওঁৰ অভিমান ভৰা কথাৰ মাজতে মই কৈ পেলালোঁ, আই লাভ ইউ। উফ, তেওঁ আকৌ অভিমান কৰিয়ে কথাটো ক'লে, ফুল ষ্টপ লগাই দিলা যে, মোক আৰু ক'ব নিদিয়া। তেওঁ প্ৰপ'জেলটো একচেপ্ট কৰি মই বহুত সুখ অনুভৱ কৰিছিলোঁ আৰু সেই আৱেগতে ময়ো কৈ পেলালোঁ, কৈ যাওক আপুনি, মই শুনি যাম, কিন্তু মনত কষ্ট লগাকৈ একো কথাই নক'ব দেই। এইবাৰ তেওঁ মৰমেৰে ক'লে, নিজৰ মানুহজনীৰ ওচৰতে যদি অভিমান নকৰোঁ আৰু কাৰ আগত কৰিম কোৱা? শুনি যোৱাচোন নীৰৱে, মই কৈ যাওঁ। প্ৰথম তেওঁক মই আপুনি বুলি কৈছিলোঁ। তেওঁ মোক মৰমতে পোৱালি বুলি মাতিছিল, কিন্তু তেওঁক মইহে মৰমৰ নাম এটাও দিয়া নাছিলোঁ, কাৰণ তেওঁক মই সন্মানৰ লগতে লাজো কৰিছিলোঁ বহুত বেছি। এদিন তেওঁ মোক ক'লে, তোমাক মই ইমান মৰমৰ নাম দি মাতোঁ, ইমান দিন হ'ল তুমি আজিলৈকে মোক মৰমৰ নাম এটাৰো মাতি পোৱা নাই, মোক ভাল নোপোৱা চাগে ন? তেওঁৰ লগত কথা পাতি থাকিলে ওচৰত লগ পালে মই আলসুৱাজনী হৈ যাওঁ। সেইদিনা তেওঁ নিজে গম নোপোৱাকৈ চাগে মোৰ ওচৰত সৰু ল'ৰাটোৰ দৰে অভিমান কৰি কথাষাৰ কৈছিল, যিটো মোৰ চকুত ধৰা পৰিছিল, আৰু সেইবাবে মই তেতিয়াই ক'লোঁ, আজিৰ পৰা মৰমৰ নাম এটা দিম। বাৰু তাৰ আগত কওকচোন, আপোনাক মই তুমি বুলি ক'ব পাৰোঁনে? আপুনি বুলি ক'লে বহুত কথাই ভাবি চিন্তি ক'ব লাগে, কেতিয়াবা কিছুমান কথা ক'বলৈ বৰ অশান্তি পাওঁ। তেওঁ ক'লে, মইচোন আগৰ পৰাই তুমি ক'বা বুলি কৈ আছিলোঁ, তুমিহে আপুনি আপুনি কৈ লাজ দি আছিলা। সেইদিনাৰ পৰা আপুনিৰ পৰা তুমি কোৱা হ'লোঁ আৰু মৰমৰ নাম এটাৰে মাতিলোঁ, মোনা। সেই নামটো তেওঁৰ মাকে দিয়া, যিটো নাম মোৰ আৱেগ দুৰ্বলতা সকলো। লাহে লাহে দিনবোৰ মধুৰৰ পৰা মধুৰতৰ হ'বলৈ ধৰিলে, কেতিয়াবা যদি খং অভিমানেৰে, কেতিয়াবা আকৌ ধেমালিৰে। 24 মাৰ্চ, ফাকুৱাৰ পিছৰ দিনটো। ফাকুৰে ৰঙীন কৰিছিলোঁ ৰং ভালপোৱাৰ পৃষ্ঠাটো, আৰু এনেদৰে দিনবোৰ পাৰ হৈ গৈছিল ৰং ধেমালি, পঢ়া শুনাৰ ব্যস্ততাৰ মাজেৰে। জুনৰ প্ৰায় শেষৰ ফালে তেওঁ কলেজ শেষ হ'বৰ হৈছিল, আৰু পঢ়া শুনা শেষ কৰিয়ে তেওঁ জুলাইত গুৱাহাটীলৈ গুচি গৈছিল। কেইদিনমান যোৱাৰ পিছত হয়তো কামৰ ব্যস্ততাৰ বাবে নে মোৰ কিবা অজানিতে হোৱা ভুলৰ বাবে নাজানো, আৰু জানিবলৈ আগ্ৰহো নকৰিলোঁ, তেওঁ যেন মোৰ বাবে সময়বোৰ কমাই দিবলৈ ধৰিলে। লাহে লাহে আমাৰ মাজত অলপ অলপকৈ দূৰত্ব বাঢ়ি আহিব ধৰিছিল। তেওঁ কেই বজাত ক্লাছ গৈছিল, কেই বজাত উভতিছিল, মই খুব ভালদৰে জনাৰ বাবেই তেওঁক অনবৰতে আমনি কৰি থকা নাছিলোঁ। যেতিয়া ফোন কৰোঁ, তেতিয়া কথা পাতি এনেকুৱা লাগিছিল যেন তেওঁ মোৰ পৰা লাহে লাহে আমনি পাবলৈ ধৰিছে। সময় যোৱাৰ লগে লগে তেওঁ মোক আগতে ফোনো নকৰা হৈছিল। হয়তো দিনত ক্লাছ আৰু ৰাতি ভাগৰুৱা দেহটো লৈ ৰুমলৈ উভতে জীৱন সংগ্ৰামৰ নানানটা চিন্তা আৰু নানানটা কষ্টৰ মাজত মোক তেনেকৈ অৱহেলা কৰাটো স্বাভাৱিক বুলি ভাবি ময়ো তেওঁক আৰু আমনি নকৰিলোঁ। ময়ো কমাই দিলোঁ তেওঁৰ খবৰ লোৱা। মনলৈ বহু চিন্তাই আহিছিল তেতিয়া, সন্দেহো উপজিছিল। যেতিয়া মনে নিবিচৰা কিবা এটাৰ উমান পাওঁ, অনুভৱে সন্দেহবোৰক সঁচা বুলি ভাবিবলৈ বাধ্য কৰে। 12 ছেপ্টেম্বৰ, তেওঁৰ জন্মদিন। সেইদিনা ৰাতি 12 মান বজাত তেওঁলৈ মেছেজ কৰি বাৰ্থডে উইছ কৰিছিলোঁ। তেওঁ মাথো থেংকছ এটাৰ বাহিৰে মোক সেইদিনা একোকে নক'লে। তেতিয়া মোৰ মনটো সেমেকি গ'ল। সেইদিনা তেওঁৰ দিনটো বিশেষ কৰিম বুলি ভাবিছিলোঁ যদিও তেওঁ কলেজলৈ আহিব পৰা নাছিল, আৰু সেইবাবে ঘৰৰ পৰাই মন্দিৰলৈ গৈছিল ভগৱানৰ আশীষ বিচাৰি, আৰু মোক এবাৰো সেই দিনটোত লগেই নকৰিলে। মই সেইবাবে তেওঁৰ ডিপি, ষ্টেটাছ আৰু লাষ্ট চিনৰ নিয়মিত দৰ্শক হৈ ৰ'লোঁ, আৰু তেনেদৰেই দিনবোৰ অৱহেলাৰে পাৰ হ'বলৈ ধৰিলে। কষ্ট পালে মোৰ কি হয় মই নিজেও নাজানো। ভবা কথাবোৰ সঁচা হ'লে নিজেই বৰ কষ্ট পাইছিলোঁ। সেইবাবে মই তেওঁক কণ্টেক্ট কৰা একেবাৰেই বন্ধ কৰি দিছিলোঁ। যদিও তেওঁৰ পৰা মই আঁতৰি আছিলোঁ, মৰমবোৰ কিন্তু কোনো দিনেই কমি যোৱা নাছিল। আগে পিছে কিবা কথাত কষ্ট পালেও আঁতৰি অহাৰ পৰিৱৰ্তে হেৰুৱাৰ ভয়ত মৰমবোৰ বাঢ়িহে গৈছিল।
আৰু সেইবাবেই এটা ভাল দিন অহাৰ অপেক্ষাত দিনবোৰ পাৰ কৰিব ধৰিলোঁ। সেইদিনা আছিল 2019 চনৰ 24 ছেপ্টেম্বৰ। তাৰ আগদিনা আমাৰ সম্পৰ্কটো এটা বছৰ সম্পূৰ্ণ হৈছিল। কিন্তু সেই দিনটোতো তেওঁ মোৰ লগত নাছিল। ফোন এটা কৰি বিশেষ দিনটো মনত পেলাই দিবলৈ মোৰ সাহসো নহ'ল। মনটো বুজাব নোৱাৰি পিছদিনা মই অলপ সোনকালে কলেজলৈ গ'লোঁ। ডিপাৰ্টমেণ্টত মই অকলে। বতৰটো সেইদিনা গোমা আছিল। অকলে অকলে ডিপাৰ্টমেণ্টত বহি এফালৰ পৰা মনত পেলাই আহিছোঁ। তেওঁক লগ পোৱা প্ৰথম দিনটো, তেওঁৰ সৈতে চিনাকি হোৱা দিনটো, তেওঁৰ চকুত চকুত হৈ ভালপোৱাক লৈ পতা কথাবোৰ, তেওঁৰ সৈতে পাৰ কৰা সময়বোৰ। আৰু ফাকুৱাৰ পিছদিনাৰ বিশেষ সেই মুহূৰ্তবোৰে সেইদিনা মোক বৰকৈ আমনি কৰিছিল। আৰু তেতিয়াই নামি আহিছিল বিষাদৰ বৰষুণজাক, মোৰ সিক্ত নয়নৰ অশ্ৰু হৈ। চেঁচা বতাহজাক নিগৰিছিল মোৰ আৱেগ হৈ। তথাপিও খঙত তেওঁলৈ ফোন এটাও কৰা নাছিলোঁ। আৰু তেতিয়াই হঠাতে ফোনটো বাজি উঠিল। অলপ সময়ৰ কাৰণে স্তব্ধ হৈ অকল ডিছপ্লেখনলৈকে চাই আছিলোঁ। হাত দুখন থৰথৰকৈ কঁপিব ধৰিছিল। দুচকুৰে চকুলো বৈ আহিছিল। আৰু মুখেৰে বুজাব নোৱাৰাকৈ সন্তোষজনক হাঁহি এটি বিৰিঙিছিল। ফোনটো ৰিচিভ কৰিলোঁ। তেওঁ ক'লে, মন, ক'ত আছা তুমি? কলেজত আছোঁ। ভালে আছানে তুমি? আছোঁ দিয়া। তোমাৰ ভালনে? পূজাত গৈ আছোঁ ঘৰত। এবাৰ লগ কৰিবাচোন দেই মন। কাজুদাৰ মুখত মন বুলি মাতটো শুনাৰ লগে লগে নিমিষতে খংৰাগ অভিমানবোৰ ক'ত গ'ল নিজেই গম নাপালোঁ। মুখৰ পৰা হাঁহিটো নুগুচাই হ'ল। চিঞৰি চিঞৰি ক'বলৈ মন গৈছিল মোৰ, মই আজি বহুত সুখী। বৰষুণজাকত তিতি বতাহত হালি জালি নাচি থকা গছবোৰৰ সৈতে টাকুৰি ঘোঁৰা দি ঘূৰিবৰ মন গৈছিল। বহুতো মৰম, ভালপোৱা আৰু অৱহেলাৰ পিছতো জুৰিৰ প্ৰেম সফল হ'বনে নহয় তাকে জানিবলৈ আপোনালোকে অপেক্ষা কৰক প্ৰেমৰ প্ৰথম অনুভূতি পাৰ্ট 2 লৈ। আৰু কাহিনীটোৰ পিছৰখিনি জানিবলৈ আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে মই ষ্টৰি দিয়াৰ লগে লগে আপোনালোকে খুব সহজে কাহিনীটো শুনিবলৈ পাৰে। ধন্যবাদ।